নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম DC অফিচ লখিমপুৰত খালী হোৱা গ্ৰেড 4 পদৰ বিষয়ে। আপুনি ইয়াৰ বিষয়ে ভালকৈ জানিবলৈ ভিডিঅ'টোৰ শেষত ডেছক্ৰিপশ্যনৰ পৰা privatejobforyou.com ৱেবছাইটটোত ভিজিট কৰি আপুনি আৰু ভালকৈ চাব পাৰিব। ইয়াত যিটো পদ আছে সেইটো হৈছে জাৰিকাৰক। ইয়াত আপোনাৰ ভেকেঞ্চি আছে 5টা। তাৰ মাজত STHCৰ বাবে পদ আছে 2টা, OBC MOBCৰ বাবে পদ আছে 1টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে পদ আছে 1টা আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে পদ আছে 1টা। ইয়াৰ বাবে আপুনি মাত্ৰ 8 পাছ কৰিলে হ'ব আৰু একো নালাগে। আৰু মহিলাসকলৰ বাবে 30% চিট ৰিজাৰ্ভ কৰি ৰখা হৈছে। আৰু আপোনাৰ যিটো এজটো আছে সেইটো 18ৰ পৰা 43 ইয়াৰ্ছলৈকে হ'ব লাগিব। কিন্তু যদি কেণ্ডিডেটজন SC/ST কাষ্টৰ পৰা হয় তেনেহ'লে 5 বছৰৰ ৰেহাই দিয়া হৈছে। আৰু ইয়াৰ পাছত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট লোৱা হ'ব এটা 3 ঘণ্টাৰ, আৰু আপুনি যিমান মাৰ্ক পাব তাৰ পৰা মেৰিট বেচিছত আপোনাৰ চিলেকশ্যন হ'ব। আৰু চিলেবাছ হৈছে জেনেৰেল নলেজ থাকিব 50 মাৰ্কছৰ, আৰু জেনেৰেল ইংলিছ থাকিব 10 মাৰ্কছৰ, আৰু লেংগুৱেজ স্কিল ইন এছামিছ 40 মাৰ্কছৰ থাকিব। টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব। আৰু ৰিটেন এক্সামৰ ডেট আৰু ক'ত হ'ব সেইটো আপোনাৰ এডমিট কাৰ্ডত পাই যাব, আৰু যিটো ৱেবছাইট আছে ইয়াতে Lakhimpur.nic.in আপুনি পাই যাব। হাউ টু এপ্লাই, আবেদন কেনেকৈ কৰিব? ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰি আপোনাৰ যিবোৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেইবোৰত আপোনাৰ নিজৰ ছিগনেচাৰ দি, আৰু আপুনি যদি ইকনমিকেলি উইক ছেকশ্যনৰ হয় তেনেহ'লে আপুনি ইনকাম চাৰ্টিফিকেটৰ জেৰক্স কৰি আৰু আপুনি আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো কাৰ্ড আছে, যিটো ৰেজিষ্টাৰ কৰিছে আপুনি, তাৰ সেইটোৰ লগত আপুনি পঠাই দিব লাগিব। আপুনি নিজে যাই দিব লাগিব বা যিকোনো মাধ্যমেৰে আপুনি ডেপুটি কমিশ্যনাৰ লখিমপুৰ ডিউৰিং দ্য অফিচ ডেপুটি কমিশ্যনাৰ লখিমপুৰ যিটো DC অফিচ আছে তাত ৱৰ্কিং ডেজত, আৰু যিখিনি সময়ত অফিচটো খোলা থাকে সেই সময়খিনিত পঠাই দিব লাগিব। আৰু আপুনি যিটো এনভেলপত এইবিলাক ভৰাব তাত আপুনি এপ্লিকেশ্যনত লিখি দিব যে এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ জাৰিকাৰক। আৰু আপোনাৰ 3টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, এটা ষ্টেণ্ডাৰ্ড ফৰ্মত লোৱাৰ কাৰণে আৰু 2টা এনভেলপৰ ভিতৰত ভৰাই দিব। আৰু আপোনাৰ যিটো কল লেটাৰ আহিব সেইটো আপুনি ইয়াত চাব পাৰিব Lakhimpur.nic.in। ইয়াত আপুনি চাই থাকিব, আৰু কেইদিনমান পিছত ইয়াৰ লেটাৰটো ইয়াত দি দিব। আৰু ইয়াৰ লাষ্ট ডেট যিটো আছে সেইটো হৈছে 21 আগষ্ট 2019। আৰু আপুনি এই প্ৰাইভেট জব ফৰিও ৱেবছাইটটোত আহি ইয়াৰ পৰা তলত আহি আপুনি অফিচিয়েল ন'টিফিকেশ্যনটো চাব পাৰে। তেনেহ'লে আজিৰ কাৰণে এইখিনি, আৰু এনেধৰণৰ জবৰ বিষয়ে আপডেট পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধুসকলৰ লগতো এইটো শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, জয় হিন্দ, জয় অসম।